Hello everyone, welcome to our channel Gyan. আজিৰ ভিডিঅ'টোত আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ বিষয়ে ডিছকাছ কৰিম। মোষ্ট ইম্পৰ্টেণ্ট ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কুৱেশ্যন, যিবোৰ কুৱেশ্যন আগন্তুক এক্সামত অহা খুবেই সম্ভাৱনা আছে। আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে which is the largest state of India? তলৰ অপশ্যন কেইটিৰ ভিতৰত ভাৰতৰ কোনখন আটাইতকৈ বৃহৎ ৰাজ্য? শুদ্ধ উত্তৰটি হ'ব ৰাজস্থান। Next question, which one of the following state does not have a railway station? তলৰ অপশ্যন কেইটিৰ ভিতৰত কোনটো অপশ্যন অৰ্থাৎ কোনখন ৰাজ্যত ৰেলৱে ষ্টেচন নাই? শুদ্ধ উত্তৰটি হৈছে মেঘালয়া। Next question, which one of the following is not a desert district of Rajasthan? তলৰ অপশ্যন কেইটিৰ ভিতৰত ৰাজস্থানৰ কোনখন ডিষ্ট্ৰিক্ট মৰুভূমি নহয়? শুদ্ধ উত্তৰটো হ'ব কোটা। Next question, which one of the following is a coastal district of Tamil Nadu? অৰ্থাৎ তলৰ অপশ্যন কেইটিৰ ভিতৰত কোনখন ডিষ্ট্ৰিক্ট তামিলনাডুৰ সমুদ্ৰ তীৰত অৱস্থিত? শুদ্ধ উত্তৰটি হ'ব কন্যাকুমাৰী। Next question, the state which has developed wind energy is? তলত দিয়া অপশ্যন কেইটিৰ ভিতৰত কোনখন ৰাজ্যই বায়ু শক্তি উৎপাদন কৰে? শুদ্ধ উত্তৰটি হ'ব গুজৰাট। Next question, in which state the percentage of Christian population is highest? তলত দিয়া অপশ্যন কেইটিৰ ভিতৰত কোনখন ৰাজ্যত খ্ৰীষ্টিয়ান পপুলেশ্যন আটাইতকৈ বেছি? শুদ্ধ উত্তৰটি হৈছে কেৰেলা। অৰ্থাৎ দেশৰ ভিতৰতে কেৰেলাত খ্ৰীষ্টিয়ান পপুলেশ্যন আটাইতকৈ বেছি। নেক্সট কুৱেশ্যন, which of the following state is most famous for its beautiful sea beaches? তলত দিয়া অপশ্যন কেইটিৰ ভিতৰত কোনখন ৰাজ্য ইয়াৰ ধুনীয়া সমুদ্ৰ তীৰৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰটি হ'ব গোৱা। গোৱা দেশৰ ভিতৰতে ইয়াৰ সুন্দৰ সমুদ্ৰ তীৰৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, which one of the following is not a union territory? তলত দিয়া অপশ্যন কেইটিৰ ভিতৰত কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? শুদ্ধ উত্তৰটি হৈছে ত্ৰিপুৰা। নেক্সট কুৱেশ্যন, maximum number of sugar factories are located in? তলত দিয়া অপশ্যন কেইটিৰ ভিতৰত আটাইতকৈ বেছি চেনিৰ উদ্যোগ কোনখন ৰাজ্যত আছে? শুদ্ধ উত্তৰটি হৈছে উত্তৰ প্ৰদেশ। প্ৰায় 113টা চেনিৰ ফেক্টৰীৰে দেশৰ ভিতৰতে সকলোতকৈ আগত আছে উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, দ্য লাৰ্জেষ্ট ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া ইজ? ভাৰতৰ আটাইতকৈ বৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ। শুদ্ধ উত্তৰটি আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, যি সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ ভিতৰত। নেক্সট কুৱেশ্যন, which state of India shows the lowest population as per census 2011? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ কম জনসংখ্যা আছে? শুদ্ধ উত্তৰটি হৈছে ছিকিম। 6,07,688 গৰাকী মানুহ ছিকিমত আছে। নেক্সট কুৱেশ্যন, দ্য ষ্টাডি অফ পপুলেশ্যন ইজ কল্ড? অৰ্থাৎ জনসংখ্যাৰ যি অধ্যয়ন তাক কি বুলি কোৱা হয়? তলৰ অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ডেমোগ্ৰাফি। নেক্সট কুৱেশ্যন, ডেন্সিটি অফ পপুলেশ্যন শ্ব'জ? অৰ্থাৎ জনসংখ্যাৰ যি ঘনত্ব সি কি বুজায়? তলৰ অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে মেন লেণ্ড ৰেচিঅ'। অৰ্থাৎ কোনো এখন ঠাইৰ মাটিকালি আৰু তাত বসবাস কৰা লোকৰ যি অনুপাত তাকে জনসংখ্যা ঘনত্ব বুজোৱা যায়। নেক্সট কুৱেশ্যন, দ্য হাইলি পপুলেটেড চিটি ইন ইণ্ডিয়া ইজ? ভাৰতৰ ভিতৰত আটাইতকৈ বেছি জনবসতি থকা নগৰ হৈছে? তলৰ অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে মুম্বাই। প্ৰায় 1,25,00,000 জনসংখ্যাৰে মুম্বাই দেশৰ ভিতৰতে আটাইতকৈ ঘন জনবসতিপূৰ্ণ নগৰ হিচাপে পৰিচিত হৈছে। নেক্সট কুৱেশ্যন, ইন হুইচ ষ্টেট ইজ দ্য লিটাৰেচি ৰেট অফ উমেন দ্য হাইয়েষ্ট? দেশৰ ভিতৰতে মহিলাৰ সাক্ষৰতাৰ ক্ষেত্ৰত কোনখন ৰাজ্য সবাতোকৈ আগত আছে বা কোনখন ৰাজ্যত মহিলাৰ সাক্ষৰতাৰ সবাতোকৈ বেছি? তলৰ অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে কেৰেলা। কেৰেলাত মহিলাৰ সাক্ষৰতাৰ হাৰ 95.2%। নেক্সট কুৱেশ্যন, sex ratio is calculated as?
অৰ্থাৎ লিংগ অনুপাত কেনেধৰণে নিৰ্ধাৰণ কৰা হয় তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে number of females per 1000 males in a country অৰ্থাৎ প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে কিমানগৰাকী মহিলা আছে তাৰ অনুপাতত আমি লিংগ অনুপাত নিৰ্ধাৰণ কৰিব পাৰোঁ Next question Which state in India has the largest coastline অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ দীঘল সমুদ্ৰ তীৰ আৱৰি আছে তাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে গুজৰাট প্ৰায় 1600 কিলোমিটাৰ সমুদ্ৰ তীৰে গুজৰাটত আৱৰি আছে Next question At Barren Island the only active volcano in India is situated in Barren Island য'ত ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটো আছে শুদ্ধ উত্তৰটি হৈছে আন্দামান আইলেণ্ডৰ যি বেৰেন আইলেণ্ড তাত ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটো আছে Next question Which of the following cities is the new capital of Simandra Simandrar নতুন যিখন ৰাজধানী সেইখন কি তাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অমৰাৱতী হৈছে সিমান্দ্ৰাৰ নতুন ৰাজধানী Next question Which state of India is leading in solar energy generation ভাৰতৰ কোনখন ৰাজ্য সূৰ্য শক্তি উৎপাদনৰ ক্ষেত্ৰত আটাইতকৈ আগবাঢ়ি আছে তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে ৰাজস্থান Next question Which is called the Lake District of India তলৰ অপশ্যন কেইটাৰ ভিতৰত কোনটো ভাৰতৰ লেক ডিষ্ট্ৰিক্ট বুলি জনা যায় শুদ্ধ উত্তৰটি হৈছে নাইনিতাল Next question Which of the following state is surrounded by Bangladesh from 3 sides ভাৰতৰ কোনখন ৰাজ্য তিনিওফালৰ পৰা বাংলাদেশে আৱৰি আছে তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ত্ৰিপুৰা নৰ্থ সাউথ আৰু ৱেষ্ট দিশত পৰিসীমা বাংলাদেশ আছে Next question Which of the following state has the lowest literacy rate তলৰ অপশ্যন কেইটাৰ ভিতৰত ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ আটাইতকৈ কম শুদ্ধ উত্তৰটি হৈছে বিহাৰ 2011 চনৰ লোকপিয়ল অনুসৰি বিহাৰৰ সাক্ষৰতাৰ হাৰ আছিল 61.80% অৰ্থাৎ 61.80% Next question Where is the headquarters of the Botanical Survey of India located? Botanical Survey of Indiaৰ headquarter ক'ত অৱস্থিত? তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে কলকাতা Next question Where is Indian Institute of Petroleum located? Indian Institute of Petroleum ক'ত অৱস্থিত? তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে দেহৰাদুন উত্তৰাখণ্ডৰ ৰাজধানী দেহৰাদুনত ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম অৱস্থিত Next question Which cities were first connected by the STD services? STD serviceৰে সংযোগ স্থাপন কৰা ভাৰতৰ প্ৰথম চহৰ দুখন কি তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব কানপুৰ এণ্ড লক্ষ্ণৌ 1960 চনত কানপুৰ আৰু লক্ষ্ণৌৰ মাজত প্ৰথমবাৰৰ বাবে STD service সংযোগ কৰা হৈছিল Next question Which city is referred to as the Silicon Valley of India? ভাৰতৰ Silicon Valley বুলি ক'লে আমি কোনখন চহৰক আমি জানো তাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে বেংগালোৰক ভাৰতৰ Silicon Valley হিচাপে জনা যায় Next question Who was the first Indian woman to scale Mount Everest? Mount Everest বগাবলৈ সক্ষম হোৱা ভাৰতৰ প্ৰথমগৰাকী মহিলা কোন তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে বচেন্দ্ৰী পাল তেওঁ 1984 অৰ্থাৎ 1984 চনত মাউণ্ট এভাৰেষ্ট বগাবলৈ সক্ষম হৈছিল Next question Which of the following is called the shrimp capital of India? ভাৰতৰ shrimp capital বুলিলে আমি কোনখন ঠাইক জানো তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে নেল্লোৰ আন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ ডিষ্ট্ৰিক্ট যাক ভাৰতৰ shrimp capital বুলি কোৱা হয় Next question Where is
National Chemical Laboratory located? National Chemical Laboratory কোন ঠাইত অৱস্থিত? তলৰ অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে পুনে। Next question. The present name of Kamrupa. কামৰূপৰ বৰ্তমানৰ নাম কি? তলৰ অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অসম। যেহেতু আমি সকলোৱে জানো যে অসমৰ প্ৰাচীন নাম আছিল কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। Next question. Which one of the following is known as the Pearl City? তলৰ অপশ্যন কেইটিৰ ভিতৰত কোনখন চহৰক মুকুতাৰ চহৰ হিচাপে জনা যায়? শুদ্ধ উত্তৰটি হৈছে হায়দৰাবাদ। Next question. The famous tourist center Mahabalipuram is located near? বিখ্যাত পৰ্যটন কেন্দ্ৰ মহাবলীপুৰম কোনখন চহৰৰ ওচৰত অৱস্থিত? শুদ্ধ উত্তৰটি হৈছে চেন্নাই। Next question. The first salt-based integrated steel plant in the country is? ভাৰতৰ প্ৰথমটো salt-based integrated steel plant ক'ত স্থাপন কৰা হৈছিল? তলৰ অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে বিশাখাপট্টনম। Next question. Who was the creator of the famous rock garden of Chandigarh? চণ্ডীগড়ৰ বিখ্যাত ৰক গাৰ্ডেন কোনে সৃষ্টি কৰিছিল? তলৰ অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে নেকচন্দ। তেওঁ 1957 চনত ৰক গাৰ্ডেন সৃষ্টি কৰিছিল। Next question. The atomic power station in Rajasthan is situated at? ৰাজস্থানৰ এটমিক পাৱাৰ ষ্টেচন ক'ত অৱস্থিত? তলৰ অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ৰাৱত ভাটা, যিটো ৰাজস্থান এটমিক পাৱাৰ ষ্টেচন বুলি জনাজাত। 1973 চনত অৰ্থাৎ 1973 ইয়াক স্থাপন কৰা হৈছিল ৰাৱত ভাটাত। আজি আমি এই পাৰ্টটোত 39টা কুৱেশ্যন ডিছকাছ কৰিলোঁ ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ ওপৰত। যদিহে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু যদি কিবা ডাউট থাকি যায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি আপোনালোকে আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ জইন কৰা নাই তেন্তে জইন কৰি ল'ব। ডিছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। আৰু যদি মোক পাৰ্চনেলি মেছেজ কৰিব বিচাৰে ইনষ্টাগ্ৰাম ID ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে মেছেজ কৰিব পাৰে। মই সকলো মেছেজৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোত ইমানেই, আকৌ লগ পাম নেক্সট পাৰ্টত। Thank you very much.